নমস্কাৰ ৰাইজ, মোৰ নাম পালোৱান। মই শুকুবৰীয়া বজাৰত গাহৰি কাটো। নমস্কাৰ ৰাইজ, মোৰ নাম ধনেশ্বৰ। এইখন আমাৰ মৰমৰ ঘৰখন। আহকচোন ভিতৰলৈ যাওঁ। ৰাইজ, এইটো আমাৰ ড্ৰয়িং ৰুম, দেখিছেনে? এইখন দুখন চোফা আছে আৰু কিনাৰতে ফুলদানি এটা আছে আৰু। ৰাইজ, এইটো হৈছে আমাৰ পাকঘৰ। ধনেশ্বৰী ধনেশ্বৰী, ভাত আছে নাই? হৈছে ৰ'ব, আৰু অকণমান ধৈৰ্য ধৰক। এক কাঁহী বাঢ়ি থওঁ, মই বাথৰুমৰ পৰা আহি লওঁগে। ৰাইজ, এইটো আমাৰ বাথৰুম। ইয়াতে আমি ধুনীয়াকৈ হাগো আৰু। এতিয়া যাওঁ আহক আমাৰ বেডৰুমলৈ। এইটো হৈছে মোৰ ল'ৰা পুনাকণ। ল'ৰা লেংখা পৰি আছ, কি হ'ল তোৰ? হ'ব, শুই থাক আৰু দে। এতিয়া বলক আমাৰ ডাইনিং ৰুমলৈ। ৰাইজ চাওক, এইটো আমাৰ ডাইনিং ৰুম। ইয়াতে বহি মই এতিয়া ভাত থালি মাৰিম আৰু। ধনেশ্বৰী, ভাত কাঁহী বাঢ়ি থোৱা দেই, মই আহি আছো। নমস্কাৰ ৰাইজ, মোৰ নাম বহি খোৱা। মই টমটম চলাওঁ। আজি টমটমখনত চাৰ্জ নাই, সেইকাৰণে মই শুওঁগৈ আৰু অকণমান বি এটা জ্বলাই। নমস্কাৰ ৰাইজ, মোৰ নাম ভুৱন। সেইকাৰণে মই চুলাই খাই কৰিছো ওপৰলৈ গমন। নমস্কাৰ ৰাইজ, মোৰ নাম হাঁহিৰাম। ৰাইজ, এইটো মোৰ ল'ৰা। চিংকু, কি হ'ল তোৰ? বাবা, বাথৰুমলৈ যাওঁতে পৰিলো, পিছল খাই ভৰিটো দুখ পালো। হ'ব দে, দুখ হৈ পাছত মৰি যোৱা নাই নহয়। মই এতিয়া শুওঁগৈ, জগুৱাই নাথাকিবা। যাওঁ আৰু ময়ো শুওঁগে। মোৰ ইমান গধুৰ পেটডাল লৈ ভাগৰ লাগি গৈছে। আজিৰ পৰা আপোনালোকে চাবলৈ পাব বিপ্লৱ কাৰ্টুন ইউটিউব চেনেলত বহুতো খুহুতীয়া ভিডিঅ'। গতিকে ৰাইজ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু কাষতে থকা নটিফিকেশ্যন বেলটো বজাই থব। ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব, পাৰিলে শ্বেয়াৰো কৰি দিব আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট পঠিয়াব দেই, মই পঢ়িব লাগিব নহয়। আৰু যাতে মই ধুনীয়া খুহুতীয়া ভিডিঅ' বনাই আপোনালোকক হাঁহি খুৰাক যোগাব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব। তেন্তে ৰাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে নতুন ভিডিঅ' চাবলৈ সাজু হৈ থাকক।